প্ৰথমতে ধন্যবাদ দিছো আপোনালোকক আমাৰ ইয়াৰ এই ধৰ্ণা কাৰ্যসূচীলৈ উপস্থিত হোৱাৰ কাৰণে। একচুৱেলি আমাৰ দাবীটো যিটো চৰকাৰে যেহেতু 2006ৰ পৰা NRHM আৰম্ভ কৰিছিলে, তাৰ পিছত পৰ্যায়ক্ৰমে NHMত কনভাৰ্ট হ'ল, তাৰ পিছত বিভিন্ন এমপ্লয়ী মোটামুটি 20,000তকৈ ওপৰত গোটেই অসমত স্বাস্থ্য বিভাগত NHMৰ যোগেদি হেল্থ ডিপাৰ্টমেণ্টখন চলাই আছে আৰু বিভিন্ন সময়ত বিভিন্ন ধৰণৰ NHMৰ এমপ্লয়ীবিলাক কাম কৰি আহিছে আৰু তেনেকুৱা ধৰণৰ সমূহীয়া দৰমহাৰ বিশেষ কৰি ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক সেইটো লৈ পেলাই আমাৰ দাবীটো মেইনলি বৰ্তমান যিটো আমাৰ বস্তুৰ দামবিলাক চৰকাৰৰ পৰা টেক্সবিলাক যিখিনি বাঢ়ি আছে, কিন্তু সেই হিচাপে আমাৰ দৰমহাবিলাক যিটো হাৰত বাঢ়িছে বা যিটো হাৰত আমি পাই আছোঁ, সেইটো একেবাৰে নিজৰ ফেমিলি চলিব নোৱাৰা অৱস্থাত। যিহেতু আমাৰ কৰ্মচাৰীবিলাকে NHMৰ আণ্ডাৰত 2005-06 ক'ব গ'লে RCH-2ৰ পৰা আৰম্ভ কৰি ক'ব গ'লে 2004-05ৰ পৰা কাম কৰি পেলাই কিছুমানে ইভেন ৰিটায়াৰমেণ্ট হৈ গ'ল, কিন্তু এতিয়ালৈকে এই একে ইকুৱেল কাম কৰি থকা আমাৰ স্বাস্থ্য বিভাগতে ধৰি লওক এগৰাকী ANM ৰেগুলাৰত যিটো কাম কৰি আছে, বেলেগ চাইডেদি NHMত কাম কৰি আছে, মোটামুটি 100% ডিফাৰেঞ্চ, দৰমহাবিলাক 100% ডিফাৰেঞ্চ। আৰু ঠিক তেনেকুৱা ধৰণে বিভিন্ন পদবীত যিটো চৰকাৰৰ বিভিন্ন ডিপাৰ্টমেণ্টত কাম কৰি আছে, সেই হিচাপত NHMৰ কৰ্মচাৰীয়ে যিহেতু কামটো কম কৰা নাই, বৰঞ্চ বেছিহে কৰিব লগা হয় বহুত সময়ত। যিহেতু কণ্ট্ৰেকচুৱেল এমপ্লয়ীবিলাক বহুখিনি বন্ধ চন্ধত কণ্ট্ৰেকচুৱেল এমপ্লয়ীক গভমেণ্টে বেছিভাগ প্ৰেছাৰ দি পেলাই কামত চলাবৰ কাৰণে সহজে উপায়টো পায়, কিন্তু যিখিনি চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকক ছাৰ্ভিচ ৰুল থকাৰ কাৰণে বহুত সময়ত বন্ধ চন্ধত তেওঁলোকে ৰিলিফটো পায়, কিন্তু NHMৰ কৰ্মচাৰীয়ে ক'ব গ'লে বেছিহে কৰিব লগা হয়। কিন্তু আমি সেইটো ক'ব যোৱা নাই যে আমি বেছি কৰিছোঁ বুলি, কিন্তু আমাৰ মেইন দাবীটো হ'ল চৰকাৰৰ বিভিন্ন বিভাগত যিটো একে ইকুৱেল কাম কৰি আছে, সেইটোৰ লগত আমাৰ NHM কৰ্মচাৰীক ইকুৱেল দৰমহাটো দিব লাগে, সেইটোৱে হ'ল আমাৰ প্ৰথম দাবী। আৰু বৰ্তমান 7 পে বা 8 পে কমিশ্যনৰ যিটো গভমেণ্টে ব্যৱস্থাবিলাক লৈ আছে, সেইটোৰ লগত NHM এমপ্লয়ীকো সামৰি ল'ব লাগে। যিহেতু গভমেণ্টক ক'ব গ'লে আপোনালোকে চাওক, যোৱা ক'ভিড পিৰিয়ডত অকল হেল্থ ডিপাৰ্টমেণ্ট আৰু পুলিচ আৰু কেইটামান এচেঞ্চিয়েল ছাৰ্ভিচৰ যিবিলাক বিভাগ আছে, সেইটোৰ কাৰণে গভমেণ্টে চলি থাকিল, কিন্তু বেলেগ ছাইডেদি যদি চাব যাওঁ আমি, সেই একে যিবিলাকে হেনানি হিচাপত চৰকাৰক বা অসমৰ ৰাইজক বচাই লৈ আহিছে ক'ভিড পিৰিয়ডতো, সেই সময়ত তেনেকুৱা ধৰণৰ ছাৰ্ভিচ দিয়া, তেনেকুৱা ধৰণৰ সেৱা আগবঢ়োৱা কৰ্মচাৰীবিলাকক বৰ্তমানলৈকে ডিপ্ৰাইভ কৰি আছে। যদি আমি ব্ৰিটিছ লেংগুৱেজত ক'ব যাওঁ, ক'বলৈ গ'লে এক্সপ্লইটেশ্যন কৰি আছে। NHMত কোনো মানুহে মানে ইলিটাৰেট বা কোনো মানুহে চাব স্কিল নহয়, গোটেইকেইটা স্কিল মেনেজমেণ্ট লেভেলত, গোটেইখিনিয়ে মেনেজমেণ্ট লেভেলত তেওঁলোকে ৰিক্ৰুইট কৰিছিলে। আৰু MSW তেনেকুৱা ধৰণৰ গোটেইখিনিয়ে মেনেজমেণ্টৰ কেডাৰ MCOM তেনেকুৱা ধৰণৰ আৰু বাকীখিনি টেকনিকেল ছেক্টৰত ANM বা লেবৰেটৰী টেকনিচিয়ানলৈকে গোটেইখিনি স্কিল ৱৰ্কাৰ। যিহেতু স্কিল ৱৰ্কাৰ গভমেণ্টৰ ৰিকুৱাৰমেণ্টটো ফুলফিল কৰি, আৰু বেলেগ ছাইডেদি যদি আমি চাব যাওঁ, গভমেণ্টৰ যিটো ৰিক্ৰুইটমেণ্ট পলিচি আছিলে, সেই গোটেইখিনি ইনক্লুডিং ৰিটেন আৰু ভাইভা গোটেইখিনি কমপ্লিট কৰি, গোটেই প্ৰচেছ কমপ্লিট কৰিহে NHMত যোগদান কৰিছিলে। আৰু NHMত যোগদান কৰাৰ পিছত বহুতে আজিৰ দিনত 20 বছৰ কমপ্লিট হৈ গ'ল। গভমেণ্টৰ আণ্ডাৰত যদি 18 বছৰ 20 বছৰ যদি এমপ্লয়ী এগৰাকীয়ে 20-30 হাজাৰত যদি আজিৰ দিনত কোৱালিফাইড এজন আজিৰ ইনফ্লেশ্যন বা আৰু আজিৰ যিটো বস্তু বাহিনীৰ দাম বাঢ়িছে, এটা ফেমিলি কেনেকৈ চলিব, সেইটো লৈ পেলাই আমাৰ মেইন ফাৰ্ষ্ট দাবীটোৱে হ'ল আমি এক্সট্ৰা বিচৰা নাই গভমেণ্টৰ পৰা, আমি বেছিকৈ কাম কৰিছোঁ এক্সট্ৰা বিচৰা নাই,
কিন্তু ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক যিবিলাকে একে কেতিয়ালৈকে চলিব মানে সিট ইন ডেমনষ্ট্ৰেশ্যন এইটো 3, 4, 5 তিনিদিন ইয়াত কাৰ্যসূচীটো হ'ব তাৰপিছত প্ৰেছ বেনাৰত আমাৰ আৰু এই যেতিয়ালৈকে চৰকাৰে গ্ৰহণ নকৰে তেতিয়ালৈকে আমাৰ দাবী পূৰণ নোহোৱালৈকে চলি থাকিব আৰু এনে যেহেতু আমি স্বাস্থ্য সেৱাত যিবিলাকে জড়িত আছো যেহেতু এমাৰ্জেঞ্চি ধৰ্ণা কৰি থাকিলেও নহ'ব যিহেতু ৰাইজৰ স্বাস্থ্য বা ৰাইজৰ এমাৰ্জেঞ্চি ছাৰ্ভিচটো চাব লাগিব সেইকাৰণে আমি পৰ্যায়ক্ৰমে ব্ৰেক কৰি পেলাই আমি ধৰ্ণা কাৰ্যসূচীটো ল'বলৈ গৈ আছোঁ এতিয়া যোৱা 27 তাৰিখত চচালত গুৱাহাটীত ধৰ্ণাটো হৈ গ'ল তাৰপিছত 3, 4, 5 আমি এই একে ধৰ্ণাটো কৰি আছোঁ কিন্তু 12 তাৰিখলৈকে আমি বেলেগ চাইডেদি যিটো ৰাইজক হেম্পাৰ নকৰে যিটো সেৱা ৰাইজক হেম্পাৰ নকৰে সেই ধৰ্ণাটো আমি 12 তাৰিখলৈকে কণ্টিনিউ ৰাখিছোঁ যিটো আমি গভৰ্ণমেণ্টৰ লগত কোনো সহযোগ নকৰোঁ তাৰমানে আমি ৰিপৰ্টিং বা ৰেকৰ্ডিং যিখিনি গভৰ্ণমেণ্টক দিব লাগে সেইখিনি আমি বন্ধ ৰাখিম কিন্তু আমি বাকি এমাৰ্জেঞ্চি ছাৰ্ভিচখিনি আমি ৰাইজক সেৱাটো আগবঢ়াই থাকিম ধন্যবাদ নমস্কাৰ আজি আমাৰ এই ধৰ্ণাৰ কাৰ্যসূচী আমি 3 তাৰিখৰ পৰা 5 তাৰিখ লৈছোঁ সকল জিলাৰ যেনেকৈ আমাৰ নিয়াৰ ধৰ্মঘট চলি আছে 29 তাৰিখত আমাৰ গুৱাহাটীত আমাৰ চচলত ধৰ্মঘট হৈ গ'ল গোটেই ষ্টেটৰ তো আজি 3 পৰা 5 যি ধৰ্মঘট চলিছে তাৰ ধৰ্মঘটত মূল আমাৰ কেইটামান চৰকাৰৰ দাবী আছে প্ৰথম দাবীটো হ'ল চৰকাৰত আমি আমাৰ NRSM কৰ্মচাৰী আমি বিচাৰোঁ যে আমাক ইকুৱেল ৱৰ্ক ফৰ ইকুৱেল পে অৰ্থাৎ আমাৰ ৰেগুলাৰ কৰ্মচাৰীয়ে যেনে হাৰত দৰমহা বাঢ়ে বা যেনে ধৰণৰ দৰমহা পায় আমাৰ NRSM কৰ্মীকো সেনেকাই দৰমহা দিব লাগে এনেকা বিভিন্ন ৰাষ্ট্ৰীয় আমাৰ অভিযান যেনেকৈ আছে আমাৰ লাইভলিহুড আমাৰ SSA বা বিভিন্ন আমাৰ আছে তেওঁলোকৰ দৰমহাৰ লগত যদি আমাৰ দৰমহা আমি কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে আমাৰ দৰমহা মানে অতি কম আমাৰ এতিয়ালৈকে আমাৰ দৰমহা 12,000 15,000 টকাত আমাৰ কৰ্মচাৰীয়ে কাম কৰিব লগা হৈছে তো সেইখিনি হ'ল আমাৰ মূল দাবী দ্বিতীয় দাবী হৈছে যে আমাৰ পৰ্যায়ক্ৰমে যেনেকৈ আমাৰ NRSMৰ মানুহখিনি বিভিন্ন সময়ত বিভিন্ন পদত হৈ আছে তেওঁলোকে 20 বছৰ ধৰি কাম কৰি আছে কিন্তু তেওঁলোকে যেতিয়া ৰেগুলাৰ চাকৰি ওলায় তেতিয়াহ'লে আমাৰ কৰ্মচাৰীয়ে সেইটো সুযোগ নাপায় তেওঁলোকে ইণ্টাৰভিউ বহি তেওঁলোকে আকৌ তাতে বহি তেওঁলোকে সেই সুযোগটো নাপায় দ্বিতীয় কথা হ'ল যে আমাৰ চৰকাৰে বহু ধৰণৰ আমাৰ CM ছাৰে আমাক বহু ধৰণৰ আশ্বাস আগতেও দিছিল যে NRSM আমি যেতিয়া কোভিডৰ সময়ত কাম কৰিছোঁ তেতিয়া আমাৰ কোভিড ওৰিয়ৰ বুলি কৈ পেলাই আমাক সেইখিনি সুবিধা দিব কিন্তু আজিলৈকে সেইখিনি সুবিধা পোৱা নাই আৰু চতুৰ্থতে হৈছে কি আজি আমাৰ চাকৰি যদিও 60 বছৰলৈকে আমি চাকৰিত থাকিব পাৰিম বুলি জনাইছে কিন্তু কথা হৈছে 60 বছৰৰ ভিতৰত যদি কাবাৰ আমাৰ কৰ্মচাৰীৰ মৃত্যু হয় বা পৰিয়ালৰ সেই চলাবৰ কাৰণে তেওঁলোকৰ কোনো সুবিধা নাথাকে তেওঁলোকৰ পইচা পাব নাপায় চৰকাৰৰ পৰা এই পৰিয়ালৰ মৃত্যু হোৱাৰ পাছত পৰিয়ালৰ কোনোবা ব্যক্তিক আমাৰ নিযুক্তি দিব লাগে সেইটো হ'ল আমাৰ চতুৰ্থ দাবী আৰু পঞ্চম দাবী হ'ল সামাজিক সুৰক্ষাৰ আইন তথা EPF বা এমপ্লয়ি কণ্ট্ৰিবিউশ্যন ফাণ্ডৰ ব্যৱস্থা আমাৰ কৰিব লাগে এই পাঁচটা আমাৰ মূল দাবী আছে আৰু এই দাবীৰ কাৰণে আজিলৈকে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আমাৰ প্ৰায় 800 কৰ্মচাৰী আমাৰ আছে আৰু আমাৰ এই কৰ্মচাৰীবোৰ বিভিন্ন জেগাত কৰ্মলিপ্ত হৈ আছে এই কৰ্মচাৰী আমাৰ এই প্ৰাপ্যখিনি এতিয়ালৈকে পোৱা নাই কিছুমান হস্পিটেল এই ধৰ্ণাৰ কাৰণে স্তব্ধ হৈ গৈছে ট্ৰিটমেণ্টৰ ক্ষেত্ৰত সেই ক্ষেত্ৰত আমি আমাৰ চেণ্ট্ৰেল কমিউনিটিৰ নিৰ্দেশনাক্ৰমে আমাৰ যিখিনি ইমাৰ্জেঞ্চি ছাৰ্ভিচ আছে যেনেকৈ এক্সিডেণ্ট হওক আমাৰ ডেলিভাৰীৰ কেছ হওক আমাৰ যেনেকৈ স্নেক বাইট হওক বা আমাৰ কুকুৰীয়ে কামুৰিলে বা তেনেকুৱা ধৰণৰ যদি কিবা ইমাৰ্জেঞ্চি আমাৰ ছাৰ্ভিচ আছে এই ইমাৰ্জেঞ্চি ছাৰ্ভিচখিনি আমি বন্ধ কৰা নাই ইমাৰ্জেঞ্চি ছাৰ্ভিচত আমাৰ NRSM কৰ্মচাৰী তদাৰক হৈ আছে তাৰ সেইখিনি আমাৰ মানসিক ক্ষেত্ৰত আমি এইখিনি কৰ্ম আমি বহাল ৰাখিছোঁ ঠিক আছে